অপৰাধমুক্ত সমাজ গঢ়ি তোলাটোৱে আমাৰ সকলোৰে দায়িত্ব। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ল ষ্টেণ্ড পইণ্ট। মই এডভোকেট ৰেশমী সিদ্দিকী আৰু আপোনালোকে চাই আছে ল ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল বা ফেচবুক পেজ। আপোনালোকে দেখিবলৈ পাইছে যে এনেকুৱা এটা পৰিস্থিতি, যিটো পৰিস্থিতিত সম্পূৰ্ণভাৱে প্ৰতিফলন হৈছে যে এখন অপৰাধমুক্ত সমাজ গঢ়ি তোলা। গতিকে সম্পূৰ্ণ চালেহে আপুনি গম পাব এই পৰিস্থিতিটো আচলতে হৈছিল কি। কিমান দিনৰ পৰা কৰি আছে এইটো লগত কেইজন আছে?